মই যে ভিডিঅ'খনত দেখাম কেনেকৈ আমি বাৰ্থ চাৰ্টিফিকেট ওলাব পাৰোঁ, ডিলে বাৰ্থ। এনে বাৰ্থ চাৰ্টিফিকেট নহয়, ডিলে বাৰ্থ চাৰ্টিফিকেট কেনেকৈ আমি ওলাব পাৰোঁ। ঠিক আছে, চ' ষ্টেপ বাই ষ্টেপ এইখিনিত কৈ দিম। মানে এনে সেইখিনি ষ্টেপবোৰ এনে মানুহে গম নাপায়, এনে গম পায় এইটো এপ্লিকেশ্যন এটা ফৰ্ম আছে, মানে সেইটো দি পেলাই কি কৰিলে হৈ গ'ল। ঠিক আছে, এইটো এপ্লিকেশ্যন ফৰ্ম এনে আপুনি পাব যে এইটো এপ্লিকেশ্যন ফৰ্ম বোলে এপ্লাই কৰিব লাগিব, এনেকুৱা নহয়। ষ্টেপ হ'ল প্ৰথমে আপুনি এই এপ্লিকেশ্যনটো লাগিবই। ঠিক আছে, এপ্লাই কৰাৰ কাৰণে এইটো ফিল আপ কৰিব লাগিব প্ৰথমত। এইটো ফিল আপ কৰাৰ পিছত আপুনি এটা এপ্লিকেশ্যন লিখিব লাগিব জইণ্ট ডাইৰেক্টৰলৈ, যে মোৰ বাৰ্থ চাৰ্টিফিকেট মই পোৱা নাই বা লেক অফ নলেজৰ কাৰণে মই ধৰক 10 বছৰ পিছত বা 15 বছৰ পিছত আপোনাৰ চাপ'জ বাৰ্থ চাৰ্টিফিকেট নাই, কিছুমানৰ বহুতৰে নাই, চ' কিবা কাৰণত লগা হ'ল, তো তেতিয়া কেনেকৈ ওলাব? ডাইৰেক্ট হস্পিটেলত গ'লেতো নিদিয়ে। তো সেইটোৰ কাৰণে প্ৰথমতে এইটো ফৰ্ম ফিল আপ কৰিম, তাৰপিছত এপ্লিকেশ্যন এটা লিখিম যে কি লাগে, মোক বাৰ্থ চাৰ্টিফিকেট লাগে। ঠিক আছে, লগতে এফিডেভিট এটা দিম, এইটো চেম্পল এফিডেভিট হয়, মানে কিয় ওলোৱা নাই, লেক অফ নলেজ। ইয়াতে নাম মেনশ্যন কৰি দিম, কাৰ লাগে, নিজৰ হ'লে নিজৰ দিম, মোৰ ভাইটিৰ বা যিয়ে নহওক যাৰ হয় তাৰ দিম, ইয়াতে এফিডেভিটত ডিক্লেৰেশ্যন দিম। তাৰপিছত সেইখিনি লৈ আৰু এটা বাৰ্থ ৰিপৰ্ট ফৰ্ম আছে, সেইটো ফিল আপ কৰি পেলাই আমি যাম প্ৰথমতে নিয়াৰেষ্ট যোনটো পাব্লিক হেল্থ, PHC বুলি কওঁ, নিয়াৰেষ্ট পাব্লিক হেল্থত যাম। ঠিক আছে, আৰু এটা ফৰ্ম আছে ফৰ্ম 18। ফৰ্ম 18টো ফৰ্ম 18 নালাগে বাৰ্থ চাৰ্টিফিকেটত। ঠিক আছে, চ' সেইখিনি লৈ আমি পাব্লিক হেল্থত যাম, গৈ পেলাই তাতে মেডিকেল অফিচাৰৰ মানে ফৰৱাৰ্ডিং ল'ম, যে নহয় তেওঁ ফৰৱাৰ্ড কৰি দিব জইণ্ট ডাইৰেক্টৰলৈ, ডিষ্ট্ৰিক্টত জইণ্ট ডাইৰেক্টৰ হেল্থলৈ ফৰৱাৰ্ড কৰি দিব। ঠিক আছে, তাতে পাব্লিক হেল্থৰ মেডিকেল অফিচাৰে ছিগনেচাৰ কৰি দিব, ফৰৱাৰ্ড কৰি দিব। এইটো লৈ আমি তাৰ আগত পাব্লিক হেল্থে ফৰৱাৰ্ড কৰাৰ আগত কিন্তু তাৰ লোকেল আশা যোনজন আছে, তেওঁ এটা মানে এই ৰিপৰ্টত যোনটো বাৰ্থ ৰিপৰ্ট আছে ইয়াতে এটা এনেই সৰু সুৰাকৈ ফৰৱাৰ্ডিং কৰি দিম, যে মানে নহ'লেতো এনেকৈ নহ'ব। সেইটো লোকেল আশাই এইটো ফৰৱাৰ্ড কৰি দিব, ইয়াতে সৰু ছিগনেচাৰ এটা কৰি দিব, লগতে এই যে ডকুমেণ্টছখিনি, তাৰপিছত পাব্লিক হেল্থ অফিচাৰে ছিগনেচাৰ কৰিব। তাৰপিছত আমি জইণ্ট ডাইৰেক্টৰত যাম। জইণ্ট ডাইৰেক্টৰত যোৱাৰ পিছত তাৰ পৰা এটা চাৰ্টিফিকেট টাইপ দিয়ে। ঠিক আছে, চাৰ্টিফিকেটটো এনেকুৱা হয়, চেম্পল মই দেখাইছোঁ। ঠিক আছে, এনেকুৱা টাইপৰ এটা ৰিপৰ্ট দিব, যে ইয়াতে মানে কি দিব লাগিব, যে হয় তেওঁ এইখিনি অৰ্ডাৰ যাতে জইণ্ট ডাইৰেক্টৰ হেল্থে এটা অৰ্ডাৰ টাইপ দিব আৰু যে এইখিনি বাৰ্থ চাৰ্টিফিকেট ইছ্যু কৰিব, মানে যাতে ডকুমেণ্টছখিনি চব ঠিক ঠাক আছে, সেনেকুৱা টাইপৰ এটা দিব মানে। চ' সেইখিনি লোৱাৰ পিছতহে আপুনি এপ্লাই কৰিব পাৰে ডিলে বাৰ্থ চাৰ্টিফিকেটৰ কাৰণে। ঠিক আছে, কিন্তু তাৰ কাৰণে সেইখিনি ডকুমেণ্টছ লাগিব, লগতে 1966ৰ ভোটাৰ লিষ্ট বা চাৰ্টিফাইড কপি লাগিব। সেইখিনি হ'ল মেইন ডকুমেণ্টছ বাৰ্থ চাৰ্টিফিকেট, ডিলেড বাৰ্থ চাৰ্টিফিকেট এপ্লাই কৰাৰ কাৰণে। চ' ডিলেড হয়, এনে বাৰ্থ চাৰ্টিফিকেট হ'লেতো হস্পিটেলৰ পৰা পালে হয়, ডিলেড ন, 10-15 বছৰ হৈ গ'ল বা 4 বছৰ পিছত ওলাই আছে। চ' সেইকাৰণে ইমানখিনি ডকুমেণ্টছ লাগে। সেইটো হ'ল ফুল ষ্টেপ। আপোনালোকে যদি কিবা ডাউট থাকে মোক কমেণ্টত কি কৰিব, মই ভালকৈ আপোনালোকক পাৰিলে সহায় কৰিম। চ' যদি ভিডিঅ'খন ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব।